নমস্কাৰ সদৌ অসমবাসী ৰাইজ মনিছ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক ভালে আছেনে? আজি মই আকৌ আপোনালোকৰ ওচৰত এটা মাছৰ ৰেচিপি লৈ উপস্থিত হৈছোঁহি। মাছৰ ৰেচিপিটো মই আজি ৰৌ মাছ লৈছোঁ। তাৰ বাবে এয়া মই আধা কিলো ৰৌ মাছ, এয়া দুটা বিলাহী, এয়া ধনিয়া, এয়া নেমু, দুটা পিঁয়াজ, এয়া নাৰিকলৰ গুড়ি, এয়া জলকীয়াৰ গুড়ি, এয়া জিৰাৰ গুড়ি, এয়া ধনিয়া, এয়া কেঁচা জলকীয়া, নহৰু, আদা। এইখিনি মই এই বিলাহীটা মিক্সিত পিহিম আৰু নহৰু আদা সৈতে, আৰু আপোনালোকক মই দেখুৱাওঁ আহক কিদৰে মাছৰ ৰেচিপিটো বনাওঁ। এয়া চাওক, মই এতিয়া মাছখিনি মেৰিনেট কৰি লওঁ। এয়া এচামুচ নিমখ দিছোঁ, এচামুচ হালধি দিছোঁ, এয়া জলকীয়াৰ গুড়ি দিছোঁ। মাছখিনি মই প্ৰথমতে মেৰিনেট কৰি লওঁ। একেবাৰে সৰহকৈ মাছখিনি ভাজিবৰ কাৰণে তেল মই লৈ লৈছোঁ। এয়া চাওক, তেল গৰম হ'ল। এতিয়া মই মাছ এপিচ এপিচকৈ দি লৈছোঁ। এয়া চাওক, সম্পূৰ্ণ ফ্ৰাই হৈ গ'ল। আপোনালোকে কিন্তু মাছখিনি ফ্ৰাই কৰোঁতে ডিপ ফ্ৰাই কৰিব। এয়া এতিয়া মই কাঢ়ি থ'ম এইদৰে। এয়া চাওক, সম্পূৰ্ণ ডিপ ফ্ৰাই কৰিলোঁ। এতিয়া মই এপিচ এপিচকৈ নমাই লওঁ। এতিয়া মই পিঁয়াজখিনি মিক্সিত পিহি লওঁ, কাটি লৈ। পিঁয়াজ পিহা হৈ গ'ল। এতিয়া মই পিঁয়াজখিনি এৰি আছোঁ। পিঁয়াজখিনি সম্পূৰ্ণকৈ দি ল'লোঁ। এতিয়া পিঁয়াজ ফ্ৰাই কৰি মই আপোনালোকক দেখুৱাই আছোঁ। এয়া যে মই লৈছিলোঁ ধনিয়াৰ গুড়ি, এয়া জিৰাৰ গুড়ি, এয়া জলকীয়াৰ গুড়ি। এই সম্পূৰ্ণখিনি মই এতিয়া মছলা বনাই লওঁ। এইখিনি জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, জলকীয়াৰ গুড়ি সম্পূৰ্ণখিনি মই হাতেৰে পানী মিলাই মছলা তৈয়াৰ কৰি ল'লোঁ। এয়া চাওক, এয়া মই আদা নহৰু মিক্সিত বাতি লৈছিলোঁ, সেইটো আপোনালোকক দেখুওৱা নহ'লে। এতিয়া মই এই বিলাহী দুটাও কাটি লওঁ। পিঁয়াজ মোৰ সম্পূৰ্ণকৈ বাদামী কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ। এয়া চাওক, এতিয়া মই তৈয়াৰ কৰা মছলাখিনি দি আছোঁ। চাওক, এইখিনি ভাজা হ'লে আকৌ কি দিম দেখুৱাম আপোনালোকক, চাই থাকক ভিডিঅ'টো। আদা নহৰু পিহা এতিয়া দিলোঁ, পিঁয়াজ দিলোঁ, মছলা মই ৰেডি কৰা দিলোঁ। তাৰপিছত মছলাখিনি সম্পূৰ্ণ ফ্ৰাই হ'ল। তাৰপৰা আপোনাৰ আদা নহৰু পিহা দিলোঁ। এতিয়া আপোনাৰ এয়া হৈ গ'ল। এতিয়া এয়া দিছোঁ বিলাহী, মিক্সিত যে মই পিহি লৈছিলোঁ এয়া।
এতিয়া মই ভাজাৰ কাৰণেহে নিমখ হালধি সানিছিলোঁ। এতিয়া হালধি মই নিদিওঁ কাৰণ কালাৰটো এনেই বহুত বেছি ধুনীয়া হৈছে, সেয়েহে মই আপোনাৰ এতিয়া আকৌ মই সোৱাদ অনুযায়ী নিমখ দিছোঁ। সম্পূৰ্ণ 1 চামুচ নিদিওঁ আৰু আধা চামুচ দিছোঁ। এতিয়া এয়া চাওক নাৰিকলৰ গুড়ি, এয়া আপোনালোকক যে দেখুৱাইছিলোঁ। এতিয়া মছলাৰ লগতে একেলগে মই নাৰিকলৰ গুড়িখিনি দি দিছোঁ। এইখিনি সম্পূৰ্ণ মানে কুহি যোৱালৈকে, তেল ওলাই যোৱালৈকে মই ফ্ৰাই কৰি থাকিব লাগিব। মই ফ্ৰাই কৰি থাকিম। এয়া চাওক মোৰ সম্পূৰ্ণ মছলা ফ্ৰাই কৰা হ'ল। এয়া তেল ওলাব ধৰিছে। এয়া চাওক সম্পূৰ্ণকৈ তেল ওলালে। এতিয়া মই ইয়াত পানী এড কৰিম। আপোনালোকে চাই থাকক। পাঁচ মিনিট ঢাকি থওঁ। চাওক মোৰ উতল আহিলে। এতিয়া মই ইয়াত এপিচ এপিচকৈ মাছবোৰ দিওঁ। সম্পূৰ্ণকৈ উতল আহিছে। এয়া মই জলকীয়া, কেঁচা জলকীয়া ফালি ফালি সুন্দৰ ফ্লেভাৰ এটা অহাৰ বাবে দি আছোঁ। এয়া চাওক মোৰ সম্পূৰ্ণ মাছৰ ঝোল ৰেডি হৈ গ'ল। এতিয়া মই যে নেমুটো দেখুৱাইছিলোঁ, আচলতে মই কোনো মাছৰ টেঙা বনোৱা নাই। ইয়াৰ ফ্লেভাৰটো ভাল হ'বৰ কাৰণে অকণমান স্লাইট নেমু চেপি দিছোঁ। অকণমান আপোনালোকে এইদৰে দিব, নিদিবও পাৰে, মই মানে দিওঁ। এতিয়া মই গাৰ্নিছ কৰিছোঁ। এয়া ধনিয়া দিছোঁ। সম্পূৰ্ণ মোৰ মাছৰ ঝোল ৰেডি হৈ গ'ল। এয়া চাওক মোৰ মাছৰ জোল সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া এইদৰে উতল আহিব দিব আপোনালোকে। খাই চাব, বনাব। মই যিদৰে দেখুৱাইছোঁ ভিডিঅ'টো ভাল ধৰণে চাব। এয়া চাওক সম্পূৰ্ণ উতলো আহিলে আৰু ধনিয়াও গাৰ্নিছ কৰিলোঁ। সেয়ে আপোনালোকক দেখুৱাইছোঁ। মোৰ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আগলৈ যাতে মই এইদৰে আপোনালোকক সুন্দৰ সুন্দৰ ৰেচিপি দেখুৱাই থাকিব পাৰোঁ। নমস্কাৰ, ভালে থাকক আপোনালোক। আজিলৈ মই আহোঁ।